সন্মানীয় আজিৰ সভাৰ আমাৰ সকলোৱে মৰমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, আমাৰ অসমৰ ডিজিপি সঞ্চালক ভাস্কৰজ্যোতি মহন্ত ছাৰ, লগতে মঞ্চত উপবিষ্ট ব্যক্তিসকল, বিভিন্ন জিলাৰ পৰা অহা আমাৰ মাতৃ পিতৃসকল, লগতে মোৰ সহকৰ্মীসকল আৰু সাংবাদিক বন্ধুসকল, মোৰ বিষয়ে সকলোৱে জানে। আজি বেলেগ একো নকওঁ, খালি এই যি পদটো দিছিলে এই পদটো ক্লাছ যেতিয়াৰ পৰা স্কুল গৈছোঁ তেতিয়াৰ পৰাই মনত এটা ধাৰণা আছিল যে এদিন পুলিচ অফিচাৰ হ'ম, আৰু এইটো শিকাইছিল মোৰ মায়ে। কাৰণটো হ'ল মই পূজাত হ'লে পুতলা নলওঁ, বন্ধুক লওঁ। তেতিয়া মায়ে কৈছিলে যে তুমি যদি বন্ধুকে লোৱা তেনেহ'লে অসম পুলিচত চাকৰি কৰিব লাগিব, তুমি তেতিয়া দৰমহাও পাবা আৰু ভাল মানুহ হ'বা। গতিকে যেনেকৈ নহওক খেলৰ জৰিয়তে আজি এই পৰ্যায় পাইছোঁহি, আৰু সেইবাবে অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু কেবিনেটৰ সকলো সদস্যলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। এই যি ক্ৰীড়াৰ নীতি সৃষ্টি কৰিছে ই অকল মোক নহয়, গোটেই অসমবাসী যিসকল খেলুৱৈ আছে সেইসকলক অতি আগ্ৰহ আৰু অনুপ্ৰেৰণা যোগাব। মই আশা কৰোঁ আজি এই যি SI নিযুক্তিৰ আমাৰ সকলো নিযুক্তি হ'ব, যে মই আশা কৰোঁ ইয়াৰ পৰাও যাতে 10-15 যিমান হয় আমিও যাতে খেলৰ ক্ষেত্ৰত আগবাঢ়ি প্ৰধানমন্ত্ৰীৰ ওচৰত আমি আকৌ ফটো তুলিবলৈ যাম। গতিকে সকলোকে অনুৰোধ কৰিম আপোনালোকেও খেল অনুশীলনৰ জৰিয়তে খেলটো এখোজ আগবঢ়াওক, কাৰণ অসমখন এতিয়া খেলৰ ক্ষেত্ৰত 1 নম্বৰ স্থানত থকা বুলি ক'লেও ভুল নহ'ব। কাৰণটো হাৰিয়ানাৰ দৰে এখন ৰাজ্যত যি ক্ৰীড়া ক্ষেত্ৰত অতি উজ্জ্বল, আৰু তেওঁলোকৰ স্পৰ্টছ মিনিষ্টাৰ আমাৰ অসমলৈ আহে ইয়াৰ ইনষ্ট্ৰাকশ্যন দেখিবলৈ। গতিকে সেইটো আমাৰ কাৰণে খুব এটা ভাল লক্ষণ, আৰু এইখিনি হ'বলৈ পাইছে একমাত্ৰ আমাৰ গুৱাহাটীখন ক্ৰীড়া ৰাজধানী কৰিবলৈ যি স্বপ্ন দেখি আছে একমাত্ৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে প্ৰতিটো ক্ষেত্ৰত উৎসাহ উদ্দীপনা যোগাই অহা অসম এথলেটিক্স সন্থা, অসম অলিম্পিক সন্থাই যি সহায় সহযোগিতা আগবঢ়াই আহিছে তাৰ কাৰণে মই লক্ষ্য কোঁৱৰ ডাঙৰীয়াক আৰু তেওঁ গোটেই টিমটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁ যি এছিয়ান গেমছ আছিলে তাত মোৰ দিনৰ পৰা মোৰ ফ্ৰেণ্ডবিলাক গৈছিলে, আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও প্ৰতিনিধি গৈছিলে। তাত যি উৎসাহ উদ্দীপনা আহিছে সেইকাৰণে হয়তো অসম নামৰ এই ঠাইখনত 2টাকৈ গ'ল্ড মেডেল আহিবলৈ সক্ষম হৈছে। সেইটো মোৰ গ'ল্ড মেডেল নহয়, আপোনালোকৰ হয়। কাৰণ যেতিয়া নেটত চাৰ্চ কৰা যায় যে এই গ'ল্ড মেডেল 2টা ক'ত আহে, প্ৰথমতে হিমা দাস নহয় অসম আহে। গতিকে সেইবাবে মোৰ ভাল লাগে। আৰু লগতে আমাৰ ডিজিপি ছাৰৰ কথা সকলোৱে জানে, বৰ্তমান সময়ত কি কৰি আছে। মই অকণমান ভৱিষ্যতলৈ গৈ পেলাই 2টা কথা মনত পেলাই দিব বিচাৰোঁ। বীৰাংগনাসকলে ইয়াতে প্ৰদৰ্শন কৰিলে যি তেওঁলোকৰ কলা, সেই বীৰাংগনা যি গোটটো সেইটো কিন্তু সৃষ্টি কৰিছিল আমাৰ ডিজিপি ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰৰ উদ্যোগতে। অসম পুলিচৰ একমাত্ৰ ফুটবল টিমটো যিটো বনাইছিল সেইটো একমাত্ৰ ডিজিপি ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰৰ কাৰণে হৈছিল। আৰু আপোনালোকৰ যি এই পৰীক্ষাত উত্তীৰ্ণ হৈছে সেই গোটেই কামখিনি নিকা দৃষ্টিত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাস্কৰজ্যোতি মহন্ত ছাৰ, জিপি সিং ছাৰ, হৰমিত ছাৰ সকলোৱে মিলি
এটা সুস্থ আৰু স্বচ্ছ এই পৰীক্ষাটো পাতি আপোনালোক আজি নিযুক্ত হৈছে তাৰ কাৰণে আপোনালোককো বহুত বহুত ধন্যবাদ আপোনালোকে কষ্ট কৰক খেলৰ ক্ষেত্ৰতো আগবাঢ়ি যাওক ৰাইজৰ লগত একেলগে হৈ আমি সকলোৱে কাম কৰি অসম পুলিচক আৰু এখোজ আগবঢ়াই লৈ যাম এইখিনি কথা কৈ আৰু দুটা কথা মনলৈ আহিছে সেই দুটা কৈ থৈ যাওঁ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেলৰ কথা ক'লেই প্ৰথমতে অসমৰ কথা কয় তেতিয়া আমাৰ সকলোৱে চাগে বুকু পিন্ধি উঠে কাৰণ কিয়া এক শান্তি প্ৰাংগণ আমাৰ ভূপেন মামাই কৈ থৈ গৈছিলে যদি কোনো দেশত কিয়া নাথাকে তাত শান্তি নাথাকে অসমত কিয়া আছে সেইবাবে আমাৰ শান্তি সমৃদ্ধি সকলো একতা হৈ আছে ৰাইজক অনুৰোধ কৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰক মই যিখিনি কৰিব লাগে খেলৰ ক্ষেত্ৰত কৰি যাম কালি যেতিয়া মই ইয়ালৈ আহিছিলোঁ তাৰ আগতে মই গেম খেলি আহিছিলোঁ ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স তাত মই 23.31 ছেকেণ্ডত 200 মিটাৰত গোল্ড মেডেল পাইছিলোঁ গতিকে এইটো এটা পজিটিভ নিউজ সেইটো মোৰ কাৰণে নহয় আপোনালোকে সকলোৱে সেই খেল জগতত বাতৰিয়ে হওক আপোনালোকৰ ল'ৰা ছোৱালী সকলোকো এনকাৰেজ কৰক যাতে খেলৰ ক্ষেত্ৰত আমি আৰু আগবাঢ়ি যাব পাৰোঁ আৰু আজি ডিএছপি পদত যি নিযুক্তি দিলে এতিয়া সকলোৱে ভাবিব চাগে এতিয়া হিমা পুলিচত আহিলে চুৰ ধৰিব নেকি সেইটো নহয় মই খেলতে লাগি থাকিম খেল যেতিয়া অৱসৰ গ্ৰহণ কৰিম তেতিয়া আমি কাম কৰিম কিন্তু অসম পুলিচৰ কাৰণে সদায় কাম কৰি যাম সি যি ভালেই হওক বা বেয়াই হওক তেওঁলোকক সদায় সেইখিনি বাহিৰত কেনেধৰণে পুলিচসকলে কাম কৰে সেইখিনি ইয়াত ক'বলৈ চেষ্টা কৰিম বা দেখাবলৈ চেষ্টা কৰিম আৰু পুলিচ হোৱাৰ ক্ষেত্ৰত কেইজনমান ব্যক্তি মোৰ লগত সদায় জড়িত হৈ আছিলে এজন ব্যক্তি মৃত্যু পৰ্যন্ত সদায় মনত ৰাখি যাম তেওঁলোকৰ নামটো মই পিছত এদিন ক'ম কিন্তু তেওঁ সদায় মনত লৈ যাম আৰু এই ক্ষেত্ৰত মোৰ মামা বিবেকানন্দ দাস তেওঁ অসম পুলিচতে কৰ্মৰত তেওঁ বহুতখিনি এনকাৰেজ কৰিছিলে আমাৰ অমিত ছাৰে মোক ফোন কৰি পেলাই পাতি থাকোঁতে বহুত এনকাৰেজ কৰিছিলে তাৰ আগতো জিপি সিং ছাৰে মোক এনকাৰেজ কৰিছে গতিকে এইখিনিয়ে ক'বলগীয়া আছে খুব ভাল লাগিছে বহুদিনৰ পিছত অসমলৈ আহিছোঁ আকৌ কাইলৈ যামগৈ সকলোৱে যাতে আশীৰ্বাদ কৰে বাকী খেলৰ ক্ষেত্ৰত চিন্তা নকৰিব যি কৰিম মই নিজৰ ভাল আপোনালোকৰ ভালৰ কাৰণে কৰিম অহা মাহত অতি ভাল খবৰ এটা আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম ধন্যবাদ জয়